এনএছটো সাবস্ক্ৰাইব কৰা মাজুলী মিক্সাৰ চেনেলটো আৰু ক্লিক কৰি দিয়া ঘণ্টি বটনটো যাতে আমি দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন সকলোবোৰ তোমালোকে পাই থাকা। আহা এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। জানো বাপেক ডালো বজাৰলৈ গ'ল ৰাস বজাৰ কৰোঁগে বুলি এতিয়ালৈকে দেখা দেখিয়ে নাই। বেলি ডুবিবই হ'ল। ল'ৰা ছোৱালীগালো চোলাগাল ফাটিলে। এইগাল চোলা পিন্ধানো ৰাসলৈ নিবানে? সিহঁতে আকৌ ৰাসলৈ যাওঁ বুলি ক'বলৈ বাপেকক ভয়ো কৰে নহয়। মোকেহে কামোৰ দি থাকে। শান্তি নাইকিয়া হৈছে খাবা। বাপেক গালো জানো কেতিয়া আহে। ও মা আমাৰ ৰাস নাচাওনে? পাৰহতে কালি চালে। জানো চাবলৈ পাওঁ নে নাপাওঁ। বাপে এডালচোন বজাৰলৈ গৈ অহাই নাই। মাজুলীৰ ৰাস নহয় চবেই বলিয়া। চবৰে চাবলৈ মন যায় ৰ। বাপে আহক কি কওঁ। পাৰহতে কিমান ধুনীয়া কাপোৰ আনিছে, আমাৰহে একোটা নাই। হ'ব দে, কাপোৰৰ লগতনো কি কথাটো আছে। বাপেও পইচা নোকোলাই দেখিয়ে তহঁতক আনি নিদিয়ে। হ'ব ৰাসখন চাবলৈ পালেই হৈছে। মোৰহে জোতা এযোৰ নাই। ৰহোন কিবা এটা কৰিব লাগিব। ছাগলজনীকে বিকিম বুলি ভাবিছিলোঁ, বেপাৰী এটাও নাই অহা আজি। যাচোন তই ছাগলী বেপাৰী এটাকে চাগে। ৰবা গৈছো আজি। কিছ ছাগলী বেপাৰী এটাও অহা নাই নহয়। কৃষ্ণ ভগৱান তোমাৰ কাৰণে এটকা এটা দি দিম। ছাগলী বেপাৰী এটা আনি দিয়া। ছাগলী আছে নেকি? ছাগলী আছে আছে ৰব। আছে আছে আমাৰ আছে। কোন ছাগলী? ডাঙৰ নে ছাগলীজনী? ডাঙৰ ডাঙৰ ৰাতিপুৱাই মই গাখীৰ খুৱাই থৈছো। হ'ব বাৰু মাতি দিয়া মাহঁতক। ও মা আহিলে ছাগলী বেপাৰী। এইসপাই মানে ৰাস যাম বুলিয়েই ছাগলীজনী বিকি দিছে। খাব এইসপাই মোক একলা ল'ব। আহ ৰাস চাবলৈ যাব লাগে আহ। শুনিছানে? আহা আকৌ নোযোৱা নেকি? দেৰি হ'বগে নহয়। ৰামা শুনিছানে? আহা দেৰি হ'ব। আহা আমি যাওঁ। কি গাঁৱতো খোল খাইহে গৈছে। হা ৰ'বা দেই, লাহে দেই। এই নহয় তই ডাঙৰ লতা বিচাৰিবি। পিছলে মই একদম ধুনীয়াকে উঠাই ল'ম। চাওঁ চুকা ধুনীয়াকে ধৰি ল'বা দেই। উঠ ভয় নালাগে ৰ। উঠ তই ঠেলিবি দেই। আহা আহিছানে? আমি যাওঁ ৰাসলৈ, ৰাস চাবলৈ পাঁচ পাণ্ডৱৰ সৈতে। এয়া আহিলো দেই, বাই বাই। হাই ফ্ৰেণ্ড, নমস্কাৰ। যদি আমাৰ ভিডিঅ' চাই ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলটোকো সাবস্ক্ৰাইব কৰিব। বাই বাই।